নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল জ্ঞান সফালৈ স্বাগতম জনাইছোঁ। আজি মই 31 অক্টোবৰত অনুষ্ঠিত হৈ যোৱা আসাম টেটৰ CDP অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগী এডুকেশ্যন বিষয়ৰ কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল কোনটো চিকিৎসা বিজ্ঞানৰ শাখা শিশুৰ যত্ন সম্পৰ্কীয়? উত্তৰটো হৈছে পেডিয়াট্ৰিক্স। তাৰপিছৰ প্ৰশ্নটো হ'ল জীন পিয়াজেৰ শিশু শিক্ষণ প্ৰক্ৰিয়াৰ 4টা স্তৰৰ কোনটো স্তৰত চিন্তা প্ৰক্ৰিয়া আৰম্ভ হয়? উত্তৰ হৈছে মূৰ্ত সংক্ৰিয়াত্মক পৰ্যায়ত আৰম্ভ হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল কোনটো কেটছমাৰৰ ব্যক্তিত্বৰ দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা কাৰক নহয়? উত্তৰ হৈছে অন্তৰ্মুখী ব্যক্তি যি সাধাৰণতে লাজকুৰীয়া, মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰি অকলশৰে থাকি ভাল পায়। তাৰপিছৰ প্ৰশ্নটো হ'ল বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো কি? উত্তৰ হৈছে বিস্তৃত মূল্যায়নৰ শুদ্ধ অৰ্থটো হৈছে সৰ্বাংগীন বিকাশৰ মূল্যায়ন। তাৰপিছৰ প্ৰশ্নটো হ'ল প্ৰথমতে সৃজনশীলতাৰ পৰিমাপনৰ বাবে উপাদানৰ ওপৰত গুৰুত্ব দিছিল। উত্তৰ হৈছে টৰেঞ্চে। তাৰপিছৰ প্ৰশ্নটো হ'ল শিকনৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে? উত্তৰ হৈছে ৰচনাত্মকবাদ তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে। তাৰপিছৰ প্ৰশ্নটো হ'ল টু এডুকেয়াৰ এ মেন ইন মাইণ্ড and not in morals is to educate a menace to society said by answer হৈছে থিওডৰ ৰুজভেল্ট। তাৰপিছৰ প্ৰশ্নটো হ'ল কোনটো লিংগ বৈষম্যৰ ভিত্তিত সমাজ গঠনত মানি অহা আৰু ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক প্ৰতিষ্ঠান নহয়? উত্তৰ হৈছে ৰাজ্য। এই উপাদানটো সমাজ গঠনত মানি অহা আৰু ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক প্ৰতিষ্ঠান নহয়। ধন্যবাদ। আজিলৈ ইমানেই আছিলে আসাম টেটত অহা এডুকেশ্যনৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেললৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।